টাই আহোম ভাষাটো অসমলৈ আহিছে ত্ৰয়োদশ শতিকাত 13th century। চুকাফা আৰু তেওঁৰ লগত যিবোৰ মানুহ আহিছিলে তেওঁলোক টাই ভাষী মানুহ আছিলে আৰু তাৰ আগতে অসমত টাই ভাষী মানুহ আছিলে। গতিকে তেওঁলোকেই প্ৰথম টাই ভাষী মানুহ আৰু টাই ভাষা অসমত তেওঁলোকেই স্থাপন কৰিলে, প্ৰতিষ্ঠা কৰিলে টাই ভাষাটো। আৰু সেই টাই ভাষা তাৰ পৰৱৰ্তী কালত প্ৰায় 600 বছৰ কাল চলি থাকিলে। শেষৰ ফালে অৱশ্যে তেওঁলোকে অসমীয়া ভাষী হ'ল আৰু অসমীয়া ভাষী হৈ অসমীয়াত তেওঁলোকৰ অৱদান দান কৰিলে হয়। গতিকে টাইসকলৰ দুটা অৱদান আছে, এটা হৈছে টাই ভাষাৰ যি অৱদান হিচাপে দিছে আৰু টাই ভাষাৰ আৰু তাৰপিছত অসমীয়া হিচাপে যিটো অৱদান দিছে। বিশেষকৈ গদাধৰ সিংহ তাৰপিছৰ পৰা ভূতৰ পৰা অসমীয়াত তেওঁলোকৰ যথেষ্ট। এতিয়া অসমৰ সংস্কৃতি বুলি ক'লে যিটো বুজায় অসমীয়া মানুহৰ যে সংস্কৃতি, এই সংস্কৃতিটো এটা জনগোষ্ঠীৰ সংস্কৃতি নহয়। এইটো অসমৰ বিভিন্ন জনগোষ্ঠীৰ সমন্বিত হৈ যিটো সংস্কৃতি কৰা ল'লে বিভিন্ন ক্ষেত্ৰত থকা মেলা, খোৱা বোৱা, বাছ বিচাৰ, ধৰ্ম কৰ্ম বা অন্যান্য ধৰণৰ যিবোৰ এই কথাবোৰত মানে তেওঁলোকে যথেষ্ট প্ৰদান দি গৈছে। আৰু যিহেতু আহোমসকল এটা মানে লিটাৰেট পিপল, হেভিং তেওঁলোকৰ এটা স্ক্ৰিপ্ট আখৰ থকা তেওঁলোকৰ আৰু সেইকাৰণে সেইটোৱে ব্যক্তি তেওঁলোকৰ প্ৰতিষ্ঠা কৰাৰ সুবিধা হ'ল। আৰু অকল অসমতে নহয়, অসম বাহিৰত তেওঁলোকে এই ভাষাটোৰ যোগেদি তেওঁলোকে সংস্পৰ্শ কৰিব পাৰিলে। অসমীয়া সংস্কৃতিতো বহুত ধৰণৰ মানুহৰ অৱদান আছে, কিন্তু যিহেতু আহোমসকল অসমত এটা সময়ত এটা যুগত মানে দীঘলীয়া যুগত তেওঁলোকৰ শাসন চলাইছে, শাসক আছিলে। আৰু তেওঁলোকে যিবোৰ কাম কৰিছিলে, তেওঁলোকে যিবোৰ যি ক্ষেত্ৰত ছাপোৰ্ট কৰিছিলে, সহায় কৰিছিলে, সেইবোৰ উজ্জ্বল হৈ উঠিলে চব ক্ষেত্ৰত। অসমৰ ভাষা সংস্কৃতি বুলি কোৱা অসমৰ নানা খেল ধেমালি, বিহু, এই কথাবোৰ আৰু অসমৰ যিটো গভৰ্নেন্স মানে শাসনৰ যিটো কথা, এই কথাবোৰ তেওঁলোকে মানে তাৰ যোগেদি অসমত মানে সেইকাৰণে। আৰু যিহেতু তেওঁলোক শাসক শ্ৰেণী আছিলে, তেওঁলোকে যিবোৰ কাম কৰিছিলে বেছিভাগ মানে পিন্ধা উৰা, থকা মেলা, সেইবিলাক আনবিলাক মানুহ অনুকৰণ কৰিবলৈ কৰিছিলে। আৰু সেইকাৰণে অসমৰ বহু সংস্কৃতি বহুতো ভাল এই ক্ষেত্ৰত তেওঁলোকৰ অৱদান আছিলে। আনকি সামাজিকভাৱে হওক, সাংস্কৃতিকভাৱে হওক, ৰাজনৈতিকভাৱে হওক, ধৰ্মীয়ভাৱে এইবোৰতো কৰিছিলে। যেনে ধৰি লওক অসমৰ আমাৰ যিটো সৰুৱে ডাঙৰে সন্মান কৰা, এইটো আহোমসকলৰ মাজত এটা ডাঙৰ এটা সৃষ্টি। আহোমসকলৰ তেওঁলোকৰ হিচাপ মতে যে ডাঙৰ ঘৰেই ডাঙৰ, সৰু ঘৰেই সৰু, ডাঙৰ পৰিয়ালে ডাঙৰ, সৰু পৰিয়ালে সৰু। অৰ্থাৎ ডাঙৰ পৰিয়ালৰ বেছি মানুহ আহি তেওঁলোকে সৰু পৰিয়ালৰ মানুহবোৰক সদায় তেওঁলোকে সৰু পৰিয়ালে তেওঁলোকক সন্মান দেখাব পাৰে। বয়সত তেওঁলোক ডাঙৰ হ'লেও সৰু পৰিয়ালৰ মানুহবোৰ বয়সত ডাঙৰ হ'লেও, ডাঙৰ পৰিয়ালৰ মানুহ বয়সত সৰু হ'লেও তেওঁলোকে তাক সেইটো সকলো সন্মানে নহয়, তেওঁলোকে ছ'চিয়েল ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত তেওঁলোকে এইটো আজিও আহোমসকলৰ আছে। আহোমসকলে আহি অসমত শালি খেতি ডাঙৰ এটা তাৰ আগতে অসমৰ মানুহ আছিলে হয়, যিবিলাক উজনিসকল আছিলে, যেনে বৰাহী, মৰাণ, চুতীয়া, কছাৰী, এই লোকসকলে সাধাৰণতে ওখ মাটিত আছিলে আৰু দ মাটিত খেতি নকৰিছিলে। কিন্তু আহোমসকলে দ মাটিত খেতি কৰিছিলে আৰু সেইকাৰণে সেই গোটেই ব্যৱস্থাটো, খেতি কৰাৰ পদ্ধতিবোৰো এই গোটেই বছৰ তেওঁলোকে অসমত ভিৰ কৰিলে। আৰু যাৰ ফলত অসমখন অৰ্থনৈতিকভাৱে নদন হৈ উঠিছিলে। অসমত কোনোদিনেই অসমত দুৰ্ভিক্ষ দেখা দিয়া নাছিলে।
আহোম ভাষাটো প্ৰথম অৱস্থাত তাই আহোম ভাষাটো প্ৰথম অৱস্থাত তাৰ লিংক লেংগুৱেজত হ'ব পাৰে বুজি পায় লিংক লেংগুৱেজ ইন চাউথ ইষ্ট দক্ষিণ পূব এছিয়াৰ এটা লিংক লেংগুৱেজ কিয়নো দক্ষিণ পূব এছিয়াৰ কেইবাখনো দেশত থাইলেণ্ড লাওছ এই দুখন দেশত মানে টাই ভাষাটো মানে মাতৃভাষা মাতৃভাষা এইটোৱে মাতৃভাষা দেশীয় ভাষা ৰাষ্ট্ৰভাষা থাইলেণ্ডৰ মানুহে টাই ভাষা কয় ৰাষ্ট্ৰভাষা হিচাপে লাওছৰ মানুহে লাই ভাষা কয় ৰাষ্ট্ৰভাষা হিচাপে গতিকে যিহেতু এই দুখন দেশত ৰাষ্ট্ৰভাষা আৰু তাৰ বাহিৰেও বাকী ম্যানমাৰ ভিয়েটনাম ম্যানমাৰ আৰু দক্ষিণ চীনৰ ইউনান এই অঞ্চলত অনেক মানুহ আছে এক হিচাপ মতে এটা হিচাপ মতে কৈছে যে দক্ষিণ পূব এছিয়াত টাইভাষী মানুহ বৰ্তমান 8 কোটি বা 9 কোটি 8 কোটিৰ ওপৰত গতিকে যদি এই টাই ভাষাৰ যোগেদি মাধ্যমেদি আমাৰ এই দেশৰ মানুহৰ লগত এটা সংস্পৰ্শ এটা পাৰস্পৰিক এটা সুবিধা হয় আৰু সেইটোৱে আমাৰ মানে বৈদেশিক ক্ষেত্ৰত আমাৰ সহায় কৰিব পাৰিছে